নমস্কাৰ, মই সুৰজিত ভূঞা। সকলোৱে নিশ্চয় ভালে আছে। আজি পুনৰবাৰ আপোনালোকৰ মাজত লৈ আহিছোঁ চুটিগল্প সদৃশ কিছু কথা। চুটিগল্পৰ শিৰোনাম হৈছে মৌনতা। মৌনতা। মৌনতাৰে জগত জিনিব পৰাটো কঠিন, কিন্তু মৌনতাৰ সুফল অধিক। মৌনতাৰে যুঁজ দিয়াজনক হয়তো আমি ভাবোঁ শক্তিহীন, কিন্তু ইয়াৰ অন্তৰত আছে এজন জ্ঞানী ব্যক্তিৰ মহত্ব। মানৱ জীৱনত সাফল্য লাভ কৰিবৰ বাবে বা শান্তি লাভ কৰিবৰ বাবে মৌনতা অৱলম্বনেই হৈছে সঠিক উপায়। মৌনতাই মানুহক বহু কথা শিকায়। মৌনতা বুলিলে সাধাৰণতে আমি ভাবোঁ যে মৌনতাৰে জয় হোৱাটো যেন সম্ভৱ। ভাৰতীয় শাস্ত্ৰত মৌনতা অথবা মৌনব্ৰতৰ গুৰুত্ব অধিক। আমাৰ পৰম আৰাধ্য দেৱতা শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত এই মৌনতা অথবা মৌনব্ৰতৰ ওপৰত এনেদৰে কৈছিল যে যিকোনো ক্ষণত যিকোনো কথাৰ উত্তৰ অথবা প্ৰত্যুত্তৰ দিয়াটো আৱশ্যক নহয়, অথবা মানুহে ক্ষণ অনুযায়ী মৌনতা অথবা মৌনব্ৰত অৱলম্বন কৰাটো অতিকৈ আৱশ্যক। ইয়াৰ উপৰিও আমি শিকিব পাৰোঁ যে মৌনতাই মানুহক সুপথে পৰিচালনা কৰে। মৌনতা অৱলম্বন এক কঠিন কাম যদিও ই জীৱন জীয়াব পৰা অতি সহজ উপায়। এই উপায়েৰে মানৱ জীৱনত সুখ শান্তি আৰু কোনো কামৰ সমাধান ইত্যাদি কাৰ্য সহজলভ্য। আমি যেতিয়া অধিক চেষ্টা কষ্ট কৰিও কোনো এটা কাৰ্য বা বস্তুৰ সুফল পাবলৈ সক্ষম নহওঁ অথবা সমাধান কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ শেষ উপায় হৈ পৰে মৌনতা। তেতিয়া মৌনতা অথবা মৌনব্ৰত হৈ পৰে আমাৰ বাবে অমূল্য সম্পদ, যাৰ জৰিয়তে আমি সেই সমস্যাক অতি সহজে সমাধান কৰিবলৈ আৰু জীৱনত সুখ শান্তি অটুট ৰাখি জীৱন জীয়াবলৈ সক্ষমতা লাভ কৰোঁ। ধন্যবাদ। অনাগত দিনত আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ এই চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।